Hey dosto, welcome to my channel Devasis Blog. পোনপ্ৰথমে আপোনালোকক আমাৰ চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু চতৰ মাহৰ শেষৰটো দিন আৰু এই চতৰ মাহৰ শেষৰটো দিনটোত প্ৰত্যেক বছৰতে এই বছৰো পালন কৰা হৈছে আমাৰ ঘৰত গৰু বিহু। এয়া দোস্ত দেখিছে, এয়া গৰু ধুৱাই আছে দেতা কাকাহঁতে, এয়া খুৰাহঁতে এয়া গৰু ধুৱাই আছে দোস্ত। এয়া দেখিছে, যিহেতু এইটো এটা আমাৰ পৰম্পৰা, এই পৰম্পৰাটোক আমি ৰক্ষা কৰিবই লাগিব। আৰু এইদৰেই প্ৰায় আধা ঘণ্টা সময় জুৰি গৰুক গা ধুৱাই এয়া এনেকৈ গৰুক উলিয়াই লৈ গ'লোঁ। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। গৰুক গা ধোৱাৰ পিছত এনেদৰে গৰুৰ গাত লাও বেঙেনা খেকেৰা আদি এইবিলাক ছটিয়াই এনেকৈ কৰিলে বছৰটো ভালে কুশলে যায় বুলি কয়। অপায় মংগল দূৰ হয় বুলি বিশ্বাস, সেইবাবে এইভাগ কাম কৰোঁ। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ দোস্ত, বাই বাই।